আহিলো বা অসমীয়া ক'ব লাগিব যে মই অসমীয়া নহয় বুলি বুজি পালো যে পৰিস্থিতিয়ে মানুহক ক্ৰিমিনেল সজায় আৰু পৰিস্থিতিয়ে মানুহক বাধ্য কৰে এনেকুৱা এটা ৰূপ ধৰিবৰ কাৰণে আজিৰ যুগটো মহাত্মা গান্ধীৰ যুগ হৈ থকা নাই যে আমি ধৰ্ম নিৰপেক্ষ মানুহ কিন্তু ধৰ্ম নিৰপেক্ষ হলেও আমি এটা কথা চাব লাগিব যে অসমত আজি যিমান বিলাক অপৰাধ হৈছে এই অপৰাধৰ 99% মানুহ কোন এই কথাটো আমি চাব লাগিব গতিকে আমি অপৰাধীৰ ধৰ্ম নাই এটো সিধা কথা অপৰাধীৰ ধৰ্ম নাই কিন্তু তথাপিও আমি চাব লাগিব কাৰণ খিলঞ্জিয়াৰ সুৰক্ষাৰ কথা আছে গতিকে খিলঞ্জিয়া অঞ্চল এটাত আজি এনেদৰে যদি মানুহ যদি ঘৰত আবেলিতে দৰ্জা মাৰি সোমাই থাকিবলগীয়া হয় কাৰণ ছোৱালীজনী টিউচনৰ পৰা আহিছিলে 6:30 যদি এজনী ছোৱালীক 3জন মানুহে দৰ্শন কৰে তেনেহলে আমাৰ খিলঞ্জিয়া মানুহখিনি আজি কিমান ভয়ানক বিপদত আছে আপুনি ভাবক গতিকে এই ব্যৱস্থাটোৰ কাৰণে মই ভাবো ৰাইজ সজাগ হ'ব লাগিব আৰু এইবিলাক কথা অন কেমেৰা ক'বলৈ বেয়া কিন্তু ব্যৱস্থা ল'ব লাগিব ৰাইজে নিজেও অন কেমেৰা ক'বলৈ বেয়া এতিয়া কোনোবাই আপুনি অকমান দিয়া আগতে বাইক ল'লে কোনোবাই ক'লে যে কোনোবা এজনে কৈছে যে মানে অপৰাধীজনক কেনেবাকে মাৰিলে নেকি সেইটো নহয় অপৰাধৰ কথাটো কি আপোনাৰ পুলিচে ধৰিলে আপোনাৰ ভয় লাগে নাই মোক যদি এজন পুলিচে খেদে মোৰতো ভয় লাগিব মই দৌৰি পলাবলৈ চাম ইফালৰ পৰা ট্ৰাক এখন আহিলে মোক মাৰি দিব পাৰে ঠিক তেনেকে অপৰাধীজনে ধৰা পুলিচৰ ভয়ত দৌৰি পলালে তেওঁ মৰি যাব পাৰে ডাঙৰ কথা নহয় সেইটো ইস্যু কৰিব নালাগে অপৰাধীজনে ভয়ত গৈ পেলাই দৌৰি পুলিচৰ পৰা পানীয়ে দুনিয়ে পৰি গ'ল আৰু আপোনাৰ সাঁতুৰিব কোনে মানুহে কয় মিয়া মানুহে সাঁতুৰিব নাজানে নেকি সাঁতুৰিব জানে আমিও জানো কিন্তু সাঁতুৰিব আপুনি আপোনাৰ মনটো ঠিক থাকিলেহে সাঁতুৰিব পাৰিব প্ৰাণৰ ভয়ত মানুহে একো ক'ব নোৱাৰা হৈ যায় গতিকে কেনেকে মৰিলে সেইটো ডাঙৰ কথা নহয় আমাৰ খিলঞ্জিয়া ছোৱালী এজনী ধৰ্ষণ হৈছে সেইটোহে আটাইতকৈ ডাঙৰ কথা গতিকে ড্ৰাগছ মুক্ত কৰক খিলঞ্জিয়া ছোৱালী এজনী ছোৱালীৰ ভৱিষ্যত আছে এতিয়া চাওক শুনিবলৈ বেয়া হলেও আমি ক'বই লাগিব আমি ছোৱালী মানুহক আচলেও হাঁহে গাৰ আচলেও হাঁহে গতিকে এজনী ছোৱালীৰ ডাঙৰ ইজ্জত আছে সেই ছোৱালীজনী আজি ধৰ্ষণ হৈছে এই ছোৱালীজনী ধৰ্ষণ হোৱাটো আমাক লাগে নে তেওঁ কেনেকে মৰিলে সেইটো আমাক লাগে ৰাখে হৰি মাৰে হৰি ৰাখে কোনে এই অপৰাধীজনক আজি পুলিচে নধৰা হলেও তেওঁ ঘৰৰ ভিতৰতে মৰিলেহেঁতেন মৃত্যুত কাৰো হাত নাই গতিকে আমাক এতিয়া ছোৱালীজনীৰ প্ৰটেকশ্যন লাগে অন্য হাজাৰজনী খিলঞ্জিয়া ছোৱালীৰ প্ৰটেকশ্যন লাগে আৰু ঢিঙত যিটো এছাম বিশেষ সম্প্ৰদায়ৰ মানুহৰ উৎপাত হৈছে সেই বস্তুটো বন্ধ কৰিব লাগিব এটো কৰিব পাৰিব ৰাইজ আৰু পুলিচে ঐক্যবদ্ধ প্ৰচেষ্টাৰে মোক হত্যা কৰিলেও কৰক অসমীয়াৰ খিলঞ্জিয়া অসমীয়াৰ ভৱিষ্যতৰ কাৰণে মৰিবলৈ ৰেডি আছো ঢিঙৰ থানাত দালালি আছে দালালিয়ে মিলি পুলিচে টকা খায় সেইকাৰণে অপৰাধীক নধৰে টকা খাই আছে ঢিঙত মইৰাবাৰী ঢিং টকাৰ ওপৰত চলি আছে এদিন মই সেই মানুহখিনিক সাপোৰ্ট কৰিছিলো মই 2 মাহ জেল খাইছিলো সেই মানুহখিনিৰ লগত প্ৰতিবাদ কৰিবলৈ গৈ এতিয়াও নেক্সট টাইম আপুনি সেই মানুহখিনিক সাপোৰ্ট নকৰে আৰু নকৰে মোক 3বাৰকে হত্যা কৰিবলৈ চালে ইলেকশ্যনৰ সময়ত মোক ব্ৰহ্মপুত্ৰ নদীত নাও ডুবাই 3বাৰকে হত্যা কৰিবলৈ চালে মোক 5বাৰকে আক্ৰমণ কৰিলে ঢিং গেটত মোৰ হাত ভাঙি দিলে মোক বহুত কৰি থৈছে সেই মানুহখিনিয়ে সেই কাৰণে যোৱা 4 জুনৰ ৰাতিৰ পৰা 4 জুনৰ গধূলি 5টা বজালৈকে কোড অফ কণ্ডাক্ট আছিল ইলেকশ্যনৰ মই যেহেতু এগৰাকী কেণ্ডিডেট আছিলো মই কথাখিনি ক'ব পৰা নাছিলো 5 জুনৰ দিনা মই বিস্ফোৰণ কৰিছো জিন্দেগীত মৃত্যুৰ দিনলৈকে কোনো দিন মই মিয়াৰ লগত নাই মই বুজি পালো মিয়া কেতিয়াও আমাৰ আপোন হ'ব নোৱাৰে মই বুজি পালো কিন্তু ৰাজনৈতিক দলবোৰে এতিয়া অভিযোগ আছে শুদ্ধ আছিলে মই ভুল আছিলো মই ভাবিছিলো মিয়া মোৰ ককাই ভাই মই ভাবিছিলো মিয়া মানুহখিনি ধৰ্ম নিৰপেক্ষ দেশত আমি ধৰ্ম নিৰপেক্ষ হৈ চলিব লাগে মই ভাবিছিলো আমি ধৰ্ম নিৰপেক্ষ হৈ চলিব লাগে কিন্তু নহয় হাঁহৰ লগত শিয়ালৰ বন্ধু নহয় আমি হাঁহ খিলঞ্জিয়া মানুহ হাঁহ মিয়া শিয়াল হাঁহৰ লগত শিয়ালৰ বন্ধুত্ব নহয় মই মিয়া ত্যাগ কৰি গুচি আহিলো কিন্তু আমি হাঁহ হলে নহব আমি সিংহ হ'ব লাগিব হয় আমি সিংহ হ'ব লাগিব আজি সকলো খিলঞ্জিয়া মানুহ একত্ৰিত হওক খিলঞ্জিয়া মানুহ মই বাৰে কৈছো বাংলাদেশী মিয়া আমাৰ অসমত অনাকাংক্ষিত আৰু অনিমন্ত্ৰিত অতিথি সেইটো কৰবাত ৰাজনৈতিক ভুল আছিল আপোনাৰ আপুনি মিয়াক যেতিয়া ভাল পাইছিল তেতিয়া আপোনাৰ ৰাজনৈতিক ভুল আছিল এতিয়াও একাংশ নেতাই ৰাজনৈতিক নেতাই সেই ভুলটো কৰি আছে বুলি আপুনি কয় নেকি মোৰ ৰাজনৈতিক ভুল নাই মই ভাবিছিলো মই সংবিধান পঢ়িছিলো মই ধৰ্ম নিৰপেক্ষতাক ভাবিছিলো তেওঁলোকক মই আমাৰ ককাই ভাই বুলি ভাবিছিলো কিন্তু হাঁহৰ লগত শিয়ালৰ ভাই ভনী নহয় আৰু এটা ডাঙৰ কথা হল তেওঁলোকে ভাৰতৰ নাগৰিক মই মানি লৈছো তেওঁলোক ভাৰতৰ নাগৰিকত্ব পাইছে কিন্তু ভাৰতৰ নাগৰিকে তেওঁলোক অসমতেই থাকিব লাগিব বুলি কি কথা আছে ভাৰতৰ বিভিন্ন ঠাইত যাওক মুঠতে মিয়া খালি অসম লাগে আমাক কথাই মানে